জয়ৰ আনন্দ উল্লাসৰ মাজতে আৱেগিক বিৰাট কোহলি খিতাপ জয়ৰ পিছতে চকুত চকুলো বিৰাট কোহলিৰ খেলপথাৰত বহি উচুপি উঠিল কিং কোহলি পত্নী অনুষ্কাক সাৱটি ধৰি কান্দি উঠিল বিৰাট কোহলিয়ে 17 বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত প্ৰথমটো IPL ট্ৰফি জয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 17 বছৰৰ অপেক্ষাৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাৱ কিংছক 6 ৰানত পৰাস্ত কৰি IPL 2025ৰ ট্ৰফি জয় কৰে IPLৰ 17 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হল RCB বেংগালুৰুৰ জয়ৰ পিছতে আৱেগিক হৈ পৰে বিৰাট কোহলি যি ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত প্ৰথমটো IPL খিতাপ জয় কৰা সন্দৰ্ভত বিৰাট কোহলিয়ে ইতিমধ্যে মন্তব্য কৰিছে যে মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে যেতিয়ালৈকে মই IPL খেলো তেতিয়ালৈকে মই RCBৰ হৈ খেলি থাকিম উল্লেখযোগ্য যে AVD ভিলিয়াৰ্ছক সাৱটি ধৰাৰ পিছত আৱেগিক হৈ পৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি বিৰাটৰ চকুত এয়া আনন্দৰ চকুলো খেলপথাৰত বহি এনেদৰে উচুপি উঠে বিৰাট কোহলিয়ে পত্নী অনুষ্কাক সাৱটি ধৰি কান্দি উঠে বিৰাট কোহলিয়ে প্ৰিয় খেলুৱৈগৰাকীৰ চকুত চকুলো দেখি অনুৰাগীৰ মনো সেমেকি উঠে অৱশ্যে এই জয়ে উৎফুল্লিত কৰিছে সকলোকে